নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল কি হোম বনানিজ ফেমিলিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আজি মই মোৰ ব্লগটোত আবেলিৰ সময়খিনি কেনেদৰে পাৰ কৰিলোঁ তাকে দেখাবলৈ লৈছোঁ। ৰাতিপুৱা ঘৰ সৰা মোচা হোৱাৰ পাছত ঘৰত কোনো তেনেকৈ নাথাকে যেতিয়াই ৰুমবোৰ নাসাৰিলেও হয় আবেলি, কিন্তু বেলকনিখন সাৰিবলগীয়া হয় কাৰণ আমাৰ নেশ্যনেল হাইৱেটো আমাৰ সন্মুখেৰে গৈছে, গতিকে ধূলি অকণমান আহে। লগতে বেলকনিখন মুকলি যিহেতু অকণমান পাত আদিও পৰে। এইকেইদিনৰ প্ৰচণ্ড গৰম আৰু চোকা ৰ'দৰ বাবে মই কাপোৰ আবেলি ধোৱা কৰিছোঁ। আবেলি কাপোৰখিনি মেলি থৈ দিলে ৰাতিটোৰ ভিতৰতে সুন্দৰভাৱে শুকাই থাকে আৰু ৰাতিপুৱা অকণমান ৰ'দৰ তাপ কুমলীয়া ৰ'দৰ তাপখিনি লগালে কাপোৰখিনি শুকাই উঠে। আবেলি ধুলেও ৰ'দত তাপ অলপ থাকে যেতিয়াই কাপোৰ জ্বলি নাযাবলৈ বা ৰাতিপুৱা দিয়া ৰ'দৰ তাপত জ্বলি নাযাবলৈ কাপোৰখিনি মই ওলোটাকৈ মেলি দিওঁ। এতিয়াও আন্ধাৰ হ'বলৈ 2-3 ঘণ্টা বাকী যেতিয়াই কাপোৰখিনি বাহিৰতে মেলি থৈছোঁ। আন্ধাৰ হোৱালৈকে কাপোৰখিনি আধা শুকোৱা হৈ উঠিব। কাপোৰ মেলি উঠি মই কিটচেনলৈ আহিছোঁ। আবেলি সময়ো অলপ চলপ কিটচেনত কাম থাকে। মোৰ হাউচ হেল্পাৰগৰাকী আহি বাকী ৰোৱা বাচনখিনি ধুবই, কিন্তু তাৰ আগতে মই অকণমান আউডালি থৈছোঁ। লগতে ৰাতিপুৱা ধুই থোৱা বাচনখিনি সামৰিবলৈ লৈছোঁ। এয়া গুড় আনি থোৱা আছিলে। আমাৰ ঘৰত গুড়ৰ সঘন ব্যৱহাৰ হয়, বিশেষকৈ জলপান আদিত গুড়ৰ ব্যৱহাৰ বেছি হয়। সেয়ে গুড়খিনি সহজ হ'বৰ বাবে মই এনেদৰে চপৰাৰ পৰা কাটি মিহিকৈ টিফিন এটাত ভৰাই ফ্ৰিজত থৈ দিওঁ, কাৰণ গৰম পৰিছে, বাহিৰত থ'লে গেলি যায় আৰু লগতে পৰুৱা উঠাৰ পৰাও বাচি থাকিব পাৰি। পাকঘৰৰ কিছু বস্তু খালী হৈছিলে, সেয়া মই পুৰ কৰি লৈছোঁ। জিৰা গুড়ি সাধাৰণতে মই গোটাকৈ আনি ধুই মেলি শুকুৱাই নিজে খুন্দি ব্যৱহাৰ কৰোঁ, কিন্তু এইবাৰ গুড়ি ব্যৱহাৰ কৰিব লগা হৈছে। আচলতে কিছুদিন আগতে আমাৰ ঘৰত পূজা পাতিছিলোঁ আৰু তাতে ভাতৰ ব্যৱস্থা কৰা হৈছিলে। ৰান্ধনীয়ে অলপ ভুলবশতঃ বেছি পৰিমাণৰ মছলাৰ হিচাপ দি দিলে, সেয়ে গুড়ি মছলা বহুখিনি ৰৈ গ'ল। সেইখিনিকে মই এতিয়া ব্যৱহাৰ কৰি আছোঁ আৰু এইখিনি কৰি উঠোঁতে এওঁ আহি পালে অফিচৰ পৰা, সেয়ে অকণমান চাহৰ নাস্তা বনাবলৈ লৈছোঁ। ৰৈ যোৱা ভাত অকণ আছিলে, সেইখিনিৰে মই নাস্তা এটা বনাবলৈ লৈছোঁ। তাত অকণমান ৰঙা বাদাম তেলত ভাজি লৈছোঁ, লগতে পিঁয়াজ, জলকীয়া, বন্ধাকবি আৰু গাজৰ অলপ টুকুৰা টুকুৰকৈ কাটি অকণমান আধা সিজাকৈ ভাজি ল'ম। পাচলিখিনি আধা ভাজা হয় মানে মই গাখীৰ গৰম কৰিবলৈ লৈছোঁ। লগতে এওঁ চাহ খাব, সেয়ে চাহৰ পানীও বহাই থৈছোঁ। আবেলি সাধাৰণতে ৰঙা চাহে খোৱা যায়, চেনি নিদিয়াকৈ।
পাচলিখিনি সিজি উঠিছে। তাতে মই ভাতখিনি দি সোৱাদ অনুসৰি নিমখ আৰু অকণমান হট এণ্ড চুইট টমেটো চচ লগতে চয়া চচ অকণমান দি ভালদৰে লৰাই এইখিনি নমাই থওঁ। ইফালে পানীখিনি উতলিছে। পানীখিনি উতল অহাৰ পাছত মই জোখমতে চাহপাত দি জুইটো অফ কৰি ঢাকোন মাৰি অকণমান সময় থাকিবলৈ দিম। গাখীৰ উতলি উঠিছে। এয়া আমাৰ আবেলিৰ চাহৰ লগত নাস্তা। এতিয়া প্ৰায় 7টা বাজিছে। বাহিৰত সম্পূৰ্ণ আন্ধাৰ হৈ উঠিছে। মই পানী উঠিবলৈ দিলোঁ, লগতে কাপোৰখিনি ভিতৰত সুমুৱাই থ'ম। কাপোৰখিনি প্ৰায় শুকাইয়ে গৈছে। বিছনা চাদৰখনটো শুকাইছে বুলিয়ে ক'ব পাৰি। কিন্তু গোটেই ৰাতি মই বাহিৰত থোৱাটো পচন্দ নকৰোঁ। সেয়ে মই এইখিনি অকণমান যেনে তেনে একলগ কৰি ভিতৰত সুমুৱাই থৈ দিম। এইখিনি সময়তে ইহঁতক গাখীৰ দিওঁ। নানু ঘৰত নাই, তাই পেহীকৰ ঘৰত গৈছে। আজি জোনাককে কল দিবলৈ লৈছোঁ। তাত অকণমান ছাপ্লিমেণ্ট দিছোঁ 2 চামুচ, লগতে অকণমান ড্ৰাই ফ্ৰুইটছ আৰু অকণমান ভুজিয়া। খালী গাখীৰ খোৱাতকৈ এনেদৰে খালে অকণমান খাবলৈ আগ্ৰহ কৰে। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। ভিডিঅ'টি ভাল লগা যেন পালে লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে ভাল বেয়া দিশবোৰ আঙুলিয়াই দিব বুলিও আশা কৰিলোঁ। আজিলৈ ইমানেই। ধন্যবাদ।